এই খেতিখিনিত আমাৰ সৰিয়হ আলু আৰু অন্য খেতিৰ যিবিলাক কৰিছে সবখিনি আমাৰ জৈৱিক পদ্ধতিত কৰা হৈছে লগতে কেঁচু সাৰ আৰু গোবৰ সাৰেদি কৰা হৈছে খেতিখিনি। নমস্কাৰ সকলোকে স্বাগতম জনাইছো। বঙাইগাঁও জিলাৰ দাংতল উন্নয়ন খণ্ডৰ অধীনৰ চিপনচিলা গাঁও পঞ্চায়ত অঞ্চলটোৰ আত্মসহায়ক গোটৰ মহিলাসকলে জৈৱিক খেতি পদ্ধতিৰ লগত কিদৰে জড়িত হৈ আহিছে চাওঁ আহক। আত্মসহায়ক গোটৰ মহিলাসকলে গঠন কৰা প্ৰগতি গ্ৰাম্য সংগঠন আৰু লক্ষ্মী উৎপাদক গোটৰ লগত জড়িত হৈ খেতি কৰি অহা দেখা গৈছে। খেতিয়ক হিচাপে আগবাঢ়ি অহা আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৃষি সখী হিচাপে কৰ্মৰত ডালিমী ৰায় বাইদেউৰ পৰা তেওঁলোকে খেতিৰ জৰিয়তে কিদৰে আত্মনিৰ্ভৰ হ'ব পাৰিছে জানোৱা হওক। নমস্কাৰ, মোৰ নাম ডালিমী ৰায়, মোৰ ঘৰ চিপনচিলা পঞ্চায়ততে হয়। মই চিপনচিলা পঞ্চায়তত কৃষি সখী হিচাপে কাম কৰি আছোঁ। কৃষি সখী হিচাপে মোৰ কৰ্তব্য দায়িত্ব পালন কৰি কিনে মই প্ৰগতি ভিঅ আণ্ডাৰত থকা লক্ষ্মী পিজিৰ দ্বাৰা মই সৰিয়হ খেতি কৰোৱা হৈছে 4 বিঘা আৰু ইয়াতে আমাৰ এটা ডাঙৰ পথাৰ আছে। সেই পথাৰটোত 130 বিঘা মাটি আছে। সেই মাটিৰ প্ৰত্যেকটো গোটৰ সদস্যাই জড়িত হৈ আছে আৰু ইয়াত আলু আৰু সৰিয়হ বিশেষকৈ খেতি কৰা হৈ আছে আৰু লগতে ইয়াতে বহুত ধৰ খেতিখিনি কৰি আৰ্থিকভাৱে স্বাৱলম্বীও হৈছে আমাৰ গোটৰ মহিলাসকল, লগতে পিজিত থকা মহিলাসকলো। আৰু এনেকৈ আমাৰ বছৰ খেতি কৰি থকাই চলি আছে। খেতি বাতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চিপনচিলা গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰতি বছৰেই জৈৱিক খেতি পদ্ধতিৰে খেতি বাতি কৰি আহিছে। এই খেতিখিনিত আমাৰ সৰিয়হ আলু আৰু অন্য খেতিৰ যিবিলাক কৰিছে সবখিনি আমাৰ জৈৱিক পদ্ধতিত কৰা হৈছে লগতে কেঁচু সাৰ আৰু গোবৰ সাৰেদি কৰা হৈছে খেতিখিনি। ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে চিপনচিলা গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ মহিলাসকলে জৈৱিক খেতি পদ্ধতিৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে। এই চাকতে মই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানক মই বহুত ধন্যবাদ দিছোঁ। তাৰ পৰা আমি বহুতো সা সুবিধাও পালোঁ আৰু লগতে মই কৃষি বিভাগৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টকো মই ধন্যবাদ দিছোঁ। আমাৰ প্ৰত্যেকটো ছিজনত আমাক বীজ বিতৰণ কৰি দিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্টটো শ্বেয়াৰ কৰিব। নতুনকৈ অহাসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।